নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি নৰ্থ ইষ্টৰ টপ 20 জিকে কুৱেশ্যন সিৰিজৰ পাৰ্ট নম্বৰ 2 লৈ আহিছো। আমি আগৰ পাৰ্ট 1ত 20 কুৱেশ্যন ডিসকাস কৰিলো, বহুত ইম্পৰ্টেন্ট হয়। আমি একদম বেসিক লেভেলৰ পৰা হাই লেভেলৰ কুৱেশ্যনলৈকে লৈ যাম আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ কুৱেশ্যনেই আমি আমাৰ পৰীক্ষাত আসাম গঠৰ পৰীক্ষা বেছিকৈ অহা দেখা যায়। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ 8খন যি ৰাজ্য আছে তাৰ ওপৰত আমাৰ কুৱেশ্যনখিনি আমি ভালদৰে ইয়াত ডিসকাস কৰিম আৰু আমি ইন্ডিয়া জিকে বা মেথছৰ আমি সিৰিজ লৈ আহিম। ইন্ডিয়া জিকে কুৱেশ্যন দি থোৱা আছে, আপোনালোকে ভালদৰে ভিডিঅ গৈ পেলাই চাব পাৰে আৰু এইখিনি যদি পিডিএফ লাগে আপোনালোকে টেলিগ্ৰামত জয়েন কৰিব, মই ডেসক্ৰিপচনতে লিংকটো দি দিম। আজি আমাৰ প্ৰথম কুৱেশ্যনটো আছে যে জাতিংগা famous for mass suicide of migratory birds is located in which of the following district? পৰিভ্ৰমী চৰাই গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? এটা জাতিংগা ঠাইখনত কি হয়, পৰিভ্ৰমী চৰাই আহে আৰু সেই ঠাইতে কি হয় মৃত্যু হয় আৰু সেই ঠাইখন কোনখন জিলাত আছে অসমৰ সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ডিমা হাছাও। ডিমা হাছাও জিলাত এই জাতিংগা নামৰ ঠাইখন আছে। আৰু মৰা খাব এই তাত কি হয় জাতিংগা সেই ওচৰতে এখন নৈ আছে, জাতিংগা নৈ বুলি কোৱা হয়, জাতিংগা ৰিভাৰ, জাতিংগা। আৰু সেই জাতিংগাখন আহিব পাৰে যে জাতিংগাখন কোনখন নদীৰ এখন উপনদী অৰ্থাৎ ট্ৰিবিউটৰী। এই জাতিংগাখন হৈছে বৰাক নদীৰ এখন ট্ৰিবিউটৰী অৰ্থাৎ উপনদী। Question number 2. Which of the following districts in Assam has the lowest population? অসমৰ তলৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বনিম্ন? এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ হয়তো আমি জানো যেন লাগে, তথাপিতো কনফিউজ লাগে। গতিকে একদম 100% কনফিডেন্স যাতে কৰিব পাৰে, গতিকে এইখিনি ভালদৰে নোট বনাই যাব। এটা আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ডিমা হাছাও। ডিমা হাছাওৰ পপুলেশ্যন আটাইতকৈ সৰ্বনিম্ন। আৰু যদি সৰ্বোচ্চ পপুলেশ্যনৰ কথা কওঁ, হাইয়েষ্ট পপুলেশ্যন সেইখন কোন ডিস্ট্ৰিক্ট হ'ব? হাইয়েষ্ট পপুলেশ্যন নগাঁও। ওকে, পপুলেশ্যন ৱাইজ। আৰু যদি আমি এৰিয়া ৱাইজ কওঁ যে মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? সেইখন হৈছে কাৰ্বি আংলং। আৰু যদি আটাইতকৈ সৰু মাটিকালি সৰু জিলাখন হৈছে ডিমা হাছাও। Question number 3. Which of the following state shares the longest boundary with Assam? তলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে? বহুতে এইটো কুৱেশ্যন ভুল কৰে, বহুতে অৰুণাচল বুলি ভাবে, কিন্তু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি মেঘালয়। মেঘালয়ে অসমৰ সৈতে আটাইতকৈ দীঘল বাউণ্ডেৰী শ্বেয়াৰ কৰে। ওকে, আৰু যদি কয় যে লাৰ্জেষ্ট এৰিয়া ৱাইজ লাৰ্জেষ্ট কোনখন ষ্টেট হয় নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশ হৈছে আটাইতকৈ এৰিয়া মাটিকালি ভিত্তিত ডাঙৰ ৰাজ্য। Question number 4. Which of the following northeast state does not share boundary with Assam? তলৰ উল্লেখ কৰা উত্তৰ পূবৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ নকৰে? এতিয়া চাব, আসামৰ সৈতে টোটেল 7খন ষ্টেটে বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু ইয়াৰে কি হয় 6খন হৈছে নৰ্থ ইষ্টৰ ষ্টেট আৰু এখন হৈছে নৰ্থ ইষ্টৰ বাহিৰৰ ৱেষ্ট বেংগল। ওকে, ৱেষ্ট বেংগল এইকেইখনে আমাৰ অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। কিন্তু নৰ্থ ইষ্টতো টোটেল 8খন ৰাজ্য আছে, তাৰ এখনটো হৈছে নিজে আসাম আৰু বাকী 7খনৰ ভিতৰত 6খনে বাউণ্ডেৰী শ্বেয়াৰ কৰে অসমৰ লগত, কিন্তু এখন নৰ্থ ইষ্টৰ ষ্টেটে বাউণ্ডেৰী শ্বেয়াৰ নকৰে। সেইখন কি? সেইখন হৈছে অপচন ডি ছিক্কিম। ছিক্কিমে অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে। ছিক্কিমে নৰ্থ ইষ্টৰ আমাৰ কি হয় নৰ্থ ইষ্টৰ ৰিজনত 2002 চনত সোমাইছে। আগতে কিন্তু আমাৰ নৰ্থ ইষ্টত 7খন ৰাজ্য আছিলে, 2002 চনৰ পৰাহে কি হয় ছিক্কিম নৰ্থ ইষ্টৰ ৰাজ্য হিচাপে স্বীকৃতি পাইছে। Question number 5. Which is the largest state in North East India by area? অৰ্থাৎ ক্ষেত্ৰফলৰ হিচাপত অৰ্থাৎ মাটিকালি হিচাপত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন মাটিকালি ভিত্তিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ মাটিকালিৰ ভিত্তিত অৰ্থাৎ এখন ডাঙৰ ৰাজ্য। কিন্তু যদি পপুলেশ্যনৰ ক্ষেত্ৰত কওঁ, পপুলেশ্যনৰ ক্ষেত্ৰত আসাম হৈছে লাৰ্জেষ্ট ষ্টেট। পপুলেশ্যনৰ ক্ষেত্ৰত আসাম। আৰু যদি পপুলেশ্যনৰ ক্ষেত্ৰত লোৱেষ্ট পপুলেশ্যন কোনখন ষ্টেটত আছে? ছিক্কিমত লোৱেষ্ট পপুলেশ্যন আছে। আৰু লগতে এৰিয়া ৱাইজ যদি কয়, এৰিয়া ৱাইজ স্মল ষ্টেট বুলি যদি কয় ছিক্কিম। ওকে, এৰিয়া ৱাইজ যদি নৰ্থ ইষ্টৰ স্মল ষ্টেট বুলি কয় ছিক্কিম, আৰু লোৱেষ্ট পপুলেশ্যনৰ ক্ষেত্ৰতো
ছিকিমে আৰু যদি হাইয়েষ্ট পপুলেশ্যন বুলি কয় আসাম আৰু এৰিয়া ওয়াইজ যদি মাটিকালিৰ ভিত্তিত যদি ডাঙৰ ৰাজ্য বুলি কয় অৰুণাচল প্ৰদেশ কোৱেশ্চন নম্বৰ 6 which transparent river found in Shillong শিলচৰ নহয় একচুয়ালি শিলং এটো শিলঙত কোনখন স্বচ্ছ নদী পোৱা গৈছে অৰ্থাৎ স্বচ্ছ নদী মানে যেনেকৈ আমাৰ গ্লাছৰ মাজেৰে আমি ইফাৰ পৰা সিপাৰলৈ দেখো তেনেদৰে জিলিকি থকা অৰ্থাৎ পোহৰ এটা মাধ্যমৰ পৰা আনটা মাধ্যমলৈ পোহৰ ধুনীয়াকৈ পাৰ হৈ যাব পৰা মাধ্যমটো হৈছে কি স্বচ্ছ গতিকে নদীও কি হয় আমাৰ যদি সেইখন উত্তৰটো হৈছে শুদ্ধটো হৈছে অপচন বি ডাউকি সেই ডাউকি নদীত যদি আমি নাওৰে যাওঁ নাওৰ একেবাৰে ওপৰৰ পৰা তলিলৈকে অৰ্থাৎ মাটিৰ ওপৰৰ পৰা নদীখনৰ ওপৰৰ পৰা একদম মাটিৰ তলিলৈকে সুন্দৰভাৱে জিলিকি থাকে আৰু সেইখন হৈছে ট্ৰান্সপাৰেন্ট ৰিভাৰ অৰ্থাৎ স্বচ্ছ নদী আৰু এখন কি ডাউকি ৰিভাৰ ওকে আৰু এইখন ক'ত আছে মেঘালয়ৰ শিলঙত আছে আৰু এই বৰাক নদীখন কি হয় আমাৰ সাউথৰ ফালে থকা নদী হয় অসমৰ আৰু এই বৰাক নদীখনৰে দুটা নাম হৈছে সুৰমা আৰু কুছিয়াৰ কেনেদৰে দুটা নাম এটা নামেই কিন্তু বৰাক যেতিয়া বাংলাদেশত সোমাইছে দুটা ভাগত সোমাইছে এখন হৈছে সুৰমা আৰু এখন হৈছে কুছিয়াৰা আৰু সেই সুৰমা আৰু কুছিয়াৰা দুইখন নদী আকৌ পুনৰ যেতিয়া ব্ৰহ্মপুত্ৰ আৰু গংগা মিলিত হৈছেগে তাত কি হয় পদ্মা নামেৰে মিলিত হৈ পেলাই বংগোপসাগৰ পৰিছে আৰু বংগোপসাগৰত পৰাৰ আগতেই আকৌ এই সুৰমা আৰু কুছিয়াৰা একেলগ হৈ পেলাই মেঘনা নাম লৈ পেলাই সেই গংগা আৰু ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিছে বহুত ইম্পৰ্টেন্ট হয় এইটো মই আগৰ ভিডিঅ'ত দি থোৱা আছে ভালদৰে চাব নদী কোৱেশ্চন নম্বৰ 7 Serao, also known as bamboo dance, is the dance of which state? Bamboo নৃত্য বুলিও জনাজাত সেৰাও কোনখন ৰাজ্যৰ নৃত্য অৰ্থাৎ সুধিব পাৰে যে সেৰাওৰ এটা ফেষ্টিভেল হয় ডান্স হয় আৰু সেই সেৰাও ডান্সৰ আন এটা নাম কি ইয়াক বেম্বু ডান্স বুলিও জনা যায় ওকে বেম্বু নৃত্য আৰু এই বেম্বু নৃত্য বুলি জনাজাত সেৰাও কোনখন ৰাজ্যৰ নৃত্য ইয়াৰ শুদ্ধটো হৈছে অপচন সি মিজোৰাম ওকে অপচন সি মিজোৰামৰ এটা নৃত্য হৈছে সেৰাও বা বেম্বু ডান্স কোৱেশ্চন নম্বৰ 8 Assam shares boundary with how many states অসমৰ সীমা কিমান ৰাজ্যৰ লগত লাগিছে অৰ্থাৎ কিমান ৰাজ্যৰ লগত অসমে বাউণ্ডাৰী শেয়াৰ কৰিছে ইয়াৰ অলৰেডি আমি প্ৰথমতে ডিসকাস কৰিছিলো ইয়াৰ শুদ্ধটো হৈছে অপচন এ 7 সাতখন ৰাজ্যৰ লগত বাউণ্ডাৰী শেয়াৰ কৰিছে আৰু ইয়াৰে ছখন হৈছে নৰ্থ ইষ্টৰ ৰাজ্য আমাৰ টোটাল নৰ্থ ইষ্টৰ 8খন ৰাজ্য আছে অসমকে ধৰি বাকি 7খন ৰাজ্যৰ ভিতৰত সিকিমৰ লগত বাউণ্ডাৰী শেয়াৰ নকৰে বাকি 6খন ৰাজ্যৰ লগত নৰ্থ ইষ্টৰ 6খন ৰাজ্যৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে আৰু আন এখন নৰ্থ ইষ্ট ৰিজনৰ নপৰা ওয়েস্ট বেংগল লগত বাউণ্ডাৰী শেয়াৰ কৰে অৰ্থাৎ টোটাল 7খনৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে আৰু লগতে এটো আহিব পাৰে যে অসমে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী কিমানখন কাউন্ট্ৰীৰ লগত শেয়াৰ কৰিছে মই ৰাখাব ইন্টাৰনেশ্যনেল বাউণ্ডাৰী দুখনৰ লগত কৰিছে এখন হৈছে ভুটান আৰু দুই নম্বৰখন হৈছে বাংলাদেশ এই দুইখন কাউন্ট্ৰীৰ লগত অসমে বাউণ্ডাৰী শেয়াৰ কৰিছে Question number 9 Which state is called the land of rising sun কোনখন ৰাজ্যক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায় ইয়াৰ শুদ্ধটো হৈছে অপচন এ অৰুণাচল প্ৰদেশক কি বুলি জনা যায় লেণ্ড অফ ৰাইজিং সান অৰ্থাৎ আমাৰ যেতিয়া আমি শুই উঠোতে বেলিটো কি হয় সূৰ্যটো অৰুণাচল প্ৰদেশৰ একেবাৰে পূব দিশত মানে ওলায় ওকে আৰু সেই কাৰণে কোৱা হয় অৰুণাচল প্ৰদেশক কি হয় উদীয়মান সূৰ্যৰ দেশ অৰ্থাৎ লেণ্ড অফ ৰাইজিং সান Question number 10 ইয়াত কৈছে Where is Lengpui Airport Lengpui বিমানবন্দৰটো ক'ত আছে ইয়াৰ শুদ্ধটো হৈছে অপচন এ মিজোৰাম আমাৰ এই বিমানবন্দৰ অৰ্থাৎ এয়াৰপৰ্টৰ ওপৰত আমাৰ কোৱেশ্চন আহে মই খাব গুটেকিটা আমাৰ অসমৰ লগতে নৰ্থ ইষ্টৰ গুটেকিটা এয়াৰপৰ্ট চাব মই ভালদৰে পাছত দিম বাৰু নৰ্থ ইষ্টৰ ওপৰত অৰ্থাৎ মই এয়াৰপৰ্টৰ ওপৰতো ভিডিও বনাম ইয়াৰ শুদ্ধটো হৈছে অপচন এ মিজোৰাম এই লেংপুই যেটো এয়াৰপৰ্ট বিমানবন্দৰ মিজোৰামত আছে আৰু এই সিকিমতো এটা এয়াৰপৰ্ট আছে হেতু কি বুলি জনা যায় মন ৰাখবা পাকয়ং এয়াৰপৰ্ট বহুত ইম্পৰ্টেন্ট হয় হেতু Question number 11 What was the capital of Assam during the British Raj ব্ৰিটিছ ৰাজৰ সময়ত অৰ্থাৎ ব্ৰিটিছে যেটা শাসন কৰিছিল সেই সময়ত অসমৰ ৰাজধানী কি আছিল ইয়াৰ শুদ্ধটো হৈছে অপচন বি শিলং সেই সময়ত ব্ৰিটিছৰ দিনত অসমৰ ৰাজধানী আছিল শিলং আৰু এই শিলং কেতিয়া কৰা হৈছিল অসমৰ ৰাজধানী হিচাপে 1874 আৰু সেই 1874 পৰা যেতিয়া মেঘালয় আৰু অসম ভাগ হোৱা নাছিল 1972 লৈকে ইমান দিনে কি হয়
অসমৰ ৰাজধানী আছিলে শ্বিলং আৰু এই বৰ্তমান অসমৰ ৰাজধানী হৈছে দিছপুৰ ওকে আৰু সেই অসমৰ ৰাজধানী দিছপুৰ অৰ্থাৎ শ্বিলঙক আঁতৰাই যেটা শ্বিলং মেঘালয়ৰ ৰাজধানী হ'ল তাৰ পিছত অসমৰ ৰাজধানী কি হ'ল দিছপুৰ কিমান চনত 1973 Question number 12 Kangleipak is the historic name of which state Kangleipak কোনখন ৰাজ্যৰ ঐতিহাসিক নাম আগতে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যখনৰ হয়তো ঐতিহাসিক নাম আছিল আৰু ইয়াৰে এই কাংলেইপাক এখন ৰাজ্যৰ নাম আছিল আগতে আৰু সেইখন নাম কি ইয়াৰ শুদ্ধটো হৈছে অপচন সি মণিপুৰ মণিপুৰ আগতে কাংলেইপাক বুলি জনা গৈছিল আৰু এখন আছে লুচাই হিলছ আগতে এই লুচাই হিলছ বুলি জানিছিলে আৰু বৰ্তমান জনা যায় মিজোৰাম অৰ্থাৎ মিজোৰামৰ ঐতিহাসিক নাম হৈছে লুচাই হিলছ মই আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে এইখিনি ভালদৰে চাব Question number 13 Where is the Hornbill Festival celebrated Hornbill Festival ক'ত পালন কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন বি নাগালেণ্ড নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল উদযাপন কৰা হয় Where is Nathula Pass located? Nathula Pass ক'ত অৱস্থিত এই পাছখিনি কথা মই আগৰ ভিডিঅ'ত দিয়া আছে আপোনালোকে ভালদৰে চাব অৰ্থাৎ Nathula Pass বা এইবিলাক হৈছে কি আমাৰ পাহাৰীয়া যিবিলাক ষ্টেট হয় পাহাৰীয়া ষ্টেট টা পাহাৰলৈ উঠিব পৰা যিবিলাক ৰাস্তা পথ সেইবিলাক কোৱা হয় পাছ ওকে আৰু এই Nathula Pass টো কোনখন ৰাজ্যত আছে ইয়াৰ শুদ্ধটো হৈছে অপচন বি ইষ্ট ছিকিমত এই Nathula Pass টো আছে অৰ্থাৎ ইষ্ট ছিকিমৰ এই পাহাৰলৈ যাব পৰা এটা পথ আৰু সেই পথটোৰ নাম হৈছে Nathula Pass Question number 15 Floating National Park in the world in which state অৰ্থাৎ ফ্লোটিং নেশ্যনেল পাৰ্ক মানে হৈছে উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ বিশ্বৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান এখনেই আছে আৰু সেইখন কোনখন ৰাজ্যত আছে আৰু এইখন আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যতে আছে আৰু এইখন কি হয় এইখন হৈছে মণিপুৰ অপচন এ মণিপুৰত আছে ফ্লোটিং অৰ্থাৎ উপঙি থকা নেশ্যনেল পাৰ্ক অৰ্থাৎ মণিপুৰত এটা হ্ৰদ আছে এইটো হৈছে লোকটক লেক আৰু এই লোকটক লেকটো কি হয় লোকটক এইটো এটা হ্ৰদ নহয় তাত এনেকুৱাকে কিছুমান দ্বীপৰ নিচিনাকে উপঙি থাকে ওকে আৰু তেনেকুৱাকে এই লোকটক হ্ৰদতে এখন ডাঙৰ নেশ্যনেল পাৰ্ক আছে ওকে সেইখনক উপঙি থকা হিচাপে ধৰা হয় আৰু সেই নেশ্যনেল পাৰ্কখনৰ নামটো আহে মন ৰাখাব সেইখন হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক কেইবুল লামজাও নেশ্যনেল পাৰ্ক ওকে Question number 16 How many airports are present in Assam অসমত কিমানটা বিমানবন্দৰ আছে ইয়াৰ শুদ্ধটো হৈছে অপচন বি 6টা অসমত টোটাল বৰ্তমান 6টা বিমানবন্দৰ আছে আৰু সেইকেইটা আহিব পাৰে আৰু এটা ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট এটা আছে আৰু সেইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ওকে 2 নম্বৰটো আহিলে ৰৰৈয়া অৰ্থাৎ যোৰহাটত আছে ৰৰৈয়া বিমানবন্দৰ 3 নম্বৰটো আহিলে ডিব্ৰুগড় যি বুলি তাক কোৱা হয় মোহনবাৰী এয়াৰপোৰ্ট বুলি কোৱা হয় ডিব্ৰুগড় 4 নম্বৰতে আহিলে লীলাবাৰী যেটো লখিমপুৰত আছে 5 নম্বৰতে আহিলে শিলচৰ আৰু 6 নম্বৰতে আহিলে তেজপুৰ এই টোটাল 6টা আমাৰ অসমত বিমানবন্দৰ আছে Question number 17 Where is the Donipolo Airport situated? বহুতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন Donipolo Airport এই Donipolo Airport টো অহা বিমানবন্দৰটো ক'ত আছে ইয়াৰ শুদ্ধটো হৈছে বহুতে ইম্পৰ্টেন্ট বিমানবন্দৰ পৰীক্ষাত আহিবলগীয়া এটা কোৱেশ্চন অৰুণাচল প্ৰদেশ এই Donipolo Airport টো অৰুণাচল প্ৰদেশত আছে আৰু এইটো অৰুণাচল প্ৰদেশৰ ক'ত আছে ইটানগৰত আছে আৰু ইটানগৰ কি অৰুণাচল প্ৰদেশৰ কেপিটেল হয় ইটানগৰ আৰু ইটানগৰতে Donipolo Airport টো আছে আৰু এই Donipolo Airport নিৰ্মাণ কৰা বেছি দিন হোৱাও নাই গতিকে এইটো পৰীক্ষাৰ বাবে আহিবলগীয়া এটা প্ৰশ্ন Question number 18 How many UNESCO World Heritage Sites are found in North East India গতিকে এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় উত্তৰ পূব ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানখন আছে
আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ 3খন টোটেল নৰ্থ ইষ্টত বিশ্ব ঐতিহ্য ক্ষেত্ৰত ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া সাইট 3টা আছে আৰু সেই 3টাৰ ভিতৰত আমাৰ আসামত আছে 2টা ওকে আৰু এটা আছে ক'ত এটা আছে সিকিমত সেই 2টাৰ ভিতৰত এক নম্বৰটো হৈছে আমাৰ কাজিৰঙা নেশনেল পাৰ্ক 2 নম্বৰটো হৈছে মানাস নেশনেল পাৰ্ক ওকে আৰু সিকিমত থকাৰ হৈছে কাঞ্চনজঙ্ঘা নেশনেল পাৰ্ক কাঞ্চনজঙ্ঘা নেশনেল পাৰ্ক এই 3টা সাইট হৈছে নৰ্থ ইষ্টৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া অৰ্থাৎ ওয়ার্ল্ড হেৰিটেজ সাইট নৰ্থ ইষ্টৰ ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়া ইউনেস্কো স্বীকৃতি দিয়া 3টা ঠাই প্লেস Question number 19 What is the folk dance of Meghalaya মেঘালয়ৰ লোকনৃত্য কি তলত আমাৰ কেইটামান লোকনৃত্য দিয়া আছে সেই কেইটা ভিতৰত মেঘালয়ৰ লোকনৃত্যটো কোনটো ইয়াৰ শুদ্ধটো হৈছে অপচন বি লাহু লাহু হৈছে মেঘালয়ৰ এটা লোকনৃত্য আমি বাকি কেইটা চাম বিহুটো আমি জানোৱে আমাৰ অসমৰ বাকি মাণ্ডো মাণ্ডো হৈছে এটা লোকনৃত্য আৰু কোনখন ৰাজ্যৰ মৰ খাব গোৱা গোৱা আৰু এই দলখাইটো এটা লোকনৃত্য হয় এখন ৰাজ্যৰ হেয়া হৈছে উৰিষ্যাৰ লোকনৃত্য দলখাই আৰু বিহুটো আমাৰ জানোৱে আমাৰ জাতীয় উৎসৱ আজি আমাৰ একেবাৰে শেষৰটো কোৱেশ্চন নম্বৰ 20 What is the official language of Nagaland নাগালেণ্ডৰ চৰকাৰী ভাষা কি ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ইণ্ডিয়ান ইংলিছ হৈছে নাগালেণ্ডৰ চৰকাৰী ভাষা আজি আমাৰ ভিডিওটো ইমানে আমি ইয়াতকৈ গুৰুত্বপূৰ্ণ আৰু কোৱেশ্চন লৈ আহিম প্ৰথম বেসিক লেভেলৰ কোৱেশ্চন খিনি দিছো আমি হায়াৰ লেভেলৰ কোৱেশ্চন লৈ গৈ থাকিম গতিকে আপোনালোকে যদি কোনোবা নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আমাৰ এডিআৰ এক্সাম আহি আছে আৰু আগষ্টত মেবি হ'ব এক্সামটো সিওৰ গতিকে আপোনালোকে ভালদৰে পঢ়ক আৰু এই পিডিএফ খিনি যদি লাগে আপোনালোকে কমেন্ট কৰিব আৰু লগতে মই টেলিগ্ৰাম চেনেল জয়েন কৰি মই ডেসক্ৰিপচনতে লিংকটো দি দিম ধন্যবাদ